Hey friends, good morning. পোনপ্ৰথমে সকলোকে নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো। কি খবৰ? সকলো ভালে আছে চাগে আৰু যদিও ভালে নাই আজিৰ পৰা সকলো ভালে থাকক, কুশলে থাকক। আৰু আজি মই আহিলো কেকেহেতৰ ক্লাউড কিচেনত মানে নষ্টলৰা। আৰু নষ্টলৰা আপুনি গম পাইছেই চাগে। এতিয়াতো আপোনালোকৰ নষ্টলৰা জমেটোটো উপলব্ধ হয়। আপোনালোকে ধুনীয়াকৈ অনলাইন খানা অৰ্ডাৰ কৰিব পাৰিব। হিহঁতি ধুনীয়াকৈ এখন ৰেষ্টুৰেণ্ট খুলিছে আৰু অনলাইন আপোনালোকে নষ্টলৰা বুলি পাই যাব। আৰু এয়া দেখিছে ধুনীয়াকৈ হিৰকে চিকেন বনালে। আমি একদম খাবলৈ ৰেডি হৈ আছো। বিৰাট ধুনীয়া টেষ্টি চিকেন বনাইছে। জ্বলাটো বেছি হ'ল বাৰু অকমান, তথাপিও মই বেছি জ্বলা খাব নোৱাৰো। তথাপিও খুব বেছি ভাল লাগিলে খাই পেলাই আৰু সিহঁতৰ লগত 31টো কটায়ো ভাল লাগিলে। এয়াই আৰু সিহঁতি পুৰা ধুনীয়াকৈ ওলাই আছে। মই একো কৰা নাই, মই জাষ্ট খাবলৈ আহিছো। সেয়া মোৰ কাঢ়ি লৈ ললো হাতত, ধুনীয়া ধুনীয়া চিকেন খালো। একদম ঘৰ যাম আৰু ভালনে? কিমানেই জ্বলা দিছে কিন্তু খাবলৈ টেষ্টি খাবলৈ টেষ্টি হৈছে। এতিয়া ই মোক থবলৈ যাব, যাবা থবলৈ চব ব্লগাৰ ইয়াতে। যাওঁ দেই, বাই বাই চবকে, বাই 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 বাই। হেপী নিউ ইয়াৰ চবকে কৈ দিয়া। এইফালে হেপী নিউ ইয়াৰ আৰু অল দ্য বেষ্ট। তোমাৰ গেট পাৰ হ'ব যিটো জপিয়াবা। So bye bye. Happy New Year. Bye bye.